লাগিলে প্লিজ লাইক আৰু শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। বৰ্তমান স্কুটি চলাই আছোঁ আৰু হলিমলি গাইছ। আৰু ইয়াত দেখিছে এয়া চেৰাবলীয়া। আমি মানে বহুত ফুৰিম এইকেইদিন, বহুত ফুৰিম আৰু হৈ যাব এয়া। হাই 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 গাইছ। আৰু এটা কথা কওঁ, এনেকৈ কৈ ভাল লাগে, আপোনালোকে ৰাখিব মাজে মাজে যে মই কেতিয়াও হিন্দীত কথা নকওঁ আৰু অসমীয়াতে কথা কওঁ। একেবাৰে 300 দিব। ইয়াত 150, ইয়াত 150 দি দিব। ইয়াত 200 ভৰাবা, তই মোক ইয়াত 100 দি দিলে হ'ব। পেট্ৰল ভৰাই আছে ইণ্টাৰভিউ, মই 100 টকা ভৰাম, তাত হৈ যাব। ৰুট ক্লজ বুলি দেখাইছে চোন। পাৰে যাবলৈ, যাব পাৰে। তই কিবা কবি? মই ক'ম বহুত ধুনীয়া জেগা আৰু চেনেলটোত লাইক কৰি দিবা, শ্বেয়াৰ কৰি দিবা, কমেণ্ট কৰি দিবা। এতিয়া গৈ আছোঁ, আহি থাকক ব'ল আগত। এইটো আমি এইফালে পালোহি, এইফালে লিখা আছে কান্থিলাংছ পিকনিক স্পট। ব'ল ব'ল। আৰু কিমান দূৰ নাজানো, আৰু এতিয়া কান্থিলাংছ গৈ আছোঁ, পালোহি আৰু বেছি দূৰ নহয় আৰু যায়। আৰু ফাইনেলি ৰাস্তাত গ'লে ইয়াৰ ভিউ পইণ্টটো কি ধুনীয়া লাগে। আৰু মেইন কান্থিলাংছৰ মেইন পইণ্ট হ'ল ভিউ পইণ্ট, আৰু এই ভিউ পইণ্টৰ মাজতে ফাইনেলি আমি আহি কান্থিলাংছ গেট পালোহি। দিছ ইজ দ্য কান্থিলাংছ ৱাটাৰফলছ। আৰু মই এইফালে ৰখি আছোঁ, আৰু ৰখি থকাৰ পিছত এইটো ছাইডৰ পৰা আমি যাব লাগে। আৰু যোৱাৰ পিছত আৰু সেই লগৰকেইটা সেইটো ছাইডৰ পৰা ধুনীয়াকৈ গৈ আছে, মই ধুনীয়াকৈ গৈ আছোঁ। দিছ ইজ কল্ড কান্থিলাংছ ৱাটাৰফল। নহয়, কান্থিলাংছ নহয়, এইটো বেলেগ ৱাটাৰফল। কান্থিলাংছ আপোনালোকে চাই আছে, কিন্তু কান্থিলাংছৰ ওচৰতে আৰু এটা ধুনীয়া ৱাটাৰফল আছে, মোক লগৰটোৱে দেখাইছে। আৰু স্পীড লিমিট 40 দিছে, কিন্তু 40 বহুত দি দিছে, কিন্তু ইয়াত 40 নহয়, মেক্সিমাম 20 মান দিব লাগে। কোনটো চাইডে যাবি? অলপ টাইম দিয়া বোলে, ষ্টেণ্ডাৰ্ড লাগে, মই ষ্টেণ্ডাৰ্ড দিম। আৰু বৰ্তমান কাৰ্বি আংলঙত যদি কোনোবাই আহে, এই এখেতক লৈ গ'লে হ'ল। একদিনৰ হাজিৰা 1000, গোটেই এক্সপ্ল'ৰ কৰাই দিবহি। এক্সপ্ল'ৰ কৰাই মানে গোটেই দেখাই দিব। আৰু এয়া চাওক, মই এখন ধুনীয়া চাই ৰিজৰ্ট টাইপৰ বনাইছোঁ, আৰু মজা লাগিছে দিয়ক। আৰু মই চাবিটো লক কৰি খুলি ল'লোঁ, আৰু ইয়াতে চাওক ধুনীয়া। হাই গাইজ, নমস্কাৰ। মোৰ নাম শ্ৰী প্ৰগজ্যোতি বৰা, আৰু আপোনালোকক মই লৈ আহিছোঁ এখন নতুন ঠাইলৈ, যাৰ নেকি নতুন ঠাইত এক্সপ্ল'ৰ কৰিবলৈ। জেগাটো চাই থাকক, যদি ভিডিঅ'টো ভাল পায় লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু চাওক মোৰ পিছফালে এইফালে চতু, আমি যোনদিনাখন আহিছোঁ কি আহিছোঁ, ই মানে কিবা কাল্পনিক ভিডিঅ' বনাবলৈ ৰখি আছে। মই তাক কৈছোঁ কি তই কাল্পনিক ভিডিঅ' বনাওঁ, সি মানে কিবা অকল উৰি যোৱা ফিলিংলি ভিডিঅ' বনায়। আৰু তাৰ ইনষ্টাত কি বুলি আছে তোৰ? নিহাল বৰা বুলি আছে। আই এম বৰা, হেজ বৰা, হেজ বৰা, দিছ ইজ তিনি গাহৰি। আৰু একচুৱেলি নহয়, হিন্দু ধৰ্মৰ মতে বৰা মানেতো এটা গাহৰিৰ নিচিনা জন্তু হয়, সেইটো পুৰা হিং চিং লগা মানে এইটো ভগৱানৰ। আৰু সি কিবা কি বনাই আছ তই এইবিলাক? মই এইটো যিবিলাক লৰি আছে ন, এইবিলাক মানে ভাল লাগে চাব, বুজিছা। তই ফ্ৰেমটো বেকা কিয় কৰিছ? মানে পৰি যাব নহয় ন। এই ফ্ৰেমটো বেকা কৰি ভিডিঅ'টো বনাইছে। আৰু জেগাটো ইমান বেয়া জেগা নহয়, আৰু ফাইনেলি বৰ ধুনীয়া জেগা হয়। আৰু চাওক এফালে আছে পানী। মই অকণমান ৰখিলোঁ, কাৰণ যোৱাৰ আগত এটা জেগাত সদায় এক্সপ্ল'ৰ কৰিব লাগে। আৰু এইখিনি হ'ল পানী, আৰু আমি ইয়াতকৈ ভাল ভাল পানী আপোনালোকক দেখাবলৈ চাম। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি দিব। ফাইনেলি আমি টিকেট কাটিলোঁ, আৰু আপোনালোকেও টিকেট কাটিব লাগিব। আৰু ষ্টেণ্ডাৰ্ড সি লৈ লৈছে বৰ্তমান, তাক ভিডিঅ' বনাব লাগে বোলে। আৰু বৰ্তমান গৈ আছোঁ চাই থাকক, আৰু এতিয়া টিকেট পাৰ হ'ব লাগিব। ত' ফাইনেলি এই বোকা ৰাস্তা মাজে মাজে লৈ গৈ আহিছোঁ, আৰু স্কুটি চলাই গৈ আছোঁ। তাৰ মাজত আমি ধুনীয়াকৈ কি বেয়া ৰাস্তা, আৰু ইয়াত যদি পৰিব লাগে না চেচ, কিন্তু একদম ধ্বংস। তুমি ধ্বংস নাই না, তুমি ধ্বংস।
এনেকৈ যাব লাগিব বে ৱাও আৰু কানখিলাংছৰ পানী অহাৰ পিছত আপোনাৰ ধুনীয়াকৈ কি হ'ব পাৰে পানী বহুত আছে ইয়াতে আপোনালোকক কিমান দেখাম আৰু ধুনীয়া ধুনীয়া জেগা দেখাই পাগল হৈ যাব আপোনালোকে এইটো চাওক মোৰ পিছফালে ভিউ পইণ্ট আৰু এই পাহাৰৰ পিছফালে আপোনালোকে যাবলৈ চেষ্টা কৰিম আৰু ইয়াৰ পৰা মেক্সিমাম বেছি দূৰ নাই ইয়াৰ পৰা আকৌ খোজকাঢ়িব লাগিব আহি আকৌ পালোহি এতিয়া পানী জেগাত আৰু এইটো চাওক এইটো পাৰ হ'ব লাগিব আৰু ইয়াৰ পিছত আমি যিমানখিনি পাৰোঁ আৰু এখন চেষ্টা কৰিম ইয়াৰ পিছত আৰু কেইখন পাৰ হ'ব লাগিব যাম তই মোক ভিডিঅ'টো এই দৰজা হাউচ কৰি ষ্টাৰ্ট দিয়া চেলাইন চাৰ দুবাৰ খাইছে ঠেলা জলি ঠেলা পানী সোমাই যাব নহ'বা ঠেলা জলি ঠেলা ওলাই আহা গাড়ীটো এই ফাঁচি গৈছিলে মানে পাথৰত তো চেলাইন পাইপত পানী সোমাইছে ন সেইটো কাৰণে ষ্টাৰ্ট হোৱা নাছিলে ষ্টাৰ্ট দি দিয়া লগালগ ফাইনেলি এইখন দেখিছে এখন সাংঘাতিক পাহাৰ অ' মাই গড আৰু এই পাহাৰৰ মাজত আপোনালোকক দেখাবলৈ লৈ আহিছোঁ এখন এনে কাৰ্বি আংলং কোৱা নাই পাহাৰ চাওক ৱাও ইয়াতে যদি পৰো না গায় তে চলি মলি হৈ যাব এনেকুৱা জেগাফালে যাব লাগিব ভাল লাগিলে এইবিলাক পাথৰে বনোৱা না নিজে ওলোৱা হয় কোনটো সেইকেইটা এতিয়া শিৱৰ হয় বনোৱা হয় চিমেণ্টৰ লগত মানে পাথৰতে যে আৰু এখন পাৰ হ'ব লাগিব দেখিছে অ' মাই গড অ' কি ধুনীয়া জেগা চাওক অ' কি ধুনীয়া ইয়াৰ লেতেৰা নকৰিবলৈ কাৰণে দিছে ধুনীয়া লাগিছে পানীতে পাৰ হ'ব লাগিব বৰ্তমান আৰু পাৰ হৈ গৈ আছোঁ আৰু এইফালে পানী পৰিলে এটা আৰু এইফালে কি যে তোমাৰ লীলা Oh my god. Hi guys, this is called Karbi Anglong Waterfall. New waterfall. আৰু ভিডিঅ'টো চাই থাকক কেনেকুৱা লাগিছে কি ধুনীয়া ক্লিয়াৰ বহুত স্পীড পানী হয় Hi guys, এইটো হ'ল আপোনাৰ বহুত ডাঙৰ কিন্তু মোবাইলত বহুত সৰু দেখি আছে কিন্তু এইটো বহুত ডাঙৰ হয় আপোনাৰ আৰু সেইটো যদি আপোনাৰ বহুত যাব নোৱাৰে এইবিলাক বহুত দ হয় মোবাইলত সৰু সৰু দেখিছে কিন্তু মোবাইলত ইমান হেৰি নহয় আপোনাৰ আৰু ভাগৰ লাগিছে
গাইছ আপোনালোকে পোৱালি মানুহ লৈ আহিব নোৱাৰে দেই ইয়াত ৰিক্স বহুত একে বয়সস্থও নোৱাৰে একে হেৰিও নোৱাৰে পোৱালিও নোৱাৰে Rocker Lock! Hi guys, itu buku. Kita kami. Ini আছে কম গাড় হলো ইয়াত ভিডিওটো কেনেকৈ লাগিছে ক'ব আৰু যদি ভিডিওটো ভাল লাগিছে প্লিজ লাইক আৰু শ্বেয়াৰ আৰু কমেণ্ট কৰি পেলাই নাপাহৰিব